Hi friends, welcome to my channel. আজি মই আৰু এটা ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো। সকলোৱে হয়তো বনাই থাকে। যি সকলে বনাই চোৱা নাই তেওঁলোকে এবাৰ বনাই চাব আৰু মোক কমেন্ট কৰি জনাব কেনেকুৱা হয় খাবলৈ। ৰেচিপিটো হৈছে আনাৰস আৰু নাৰিকলৰ মিঠা চাটনি। তেনেহলে দেৰি নকৰি বলক ভিডিওটো আৰম্ভ কৰো। মই এটা সৰু সাইজৰ আনাৰস লৈ লৈছো আৰু দুফাল কৰি লৈছো। তাৰ পাছত মই এখিনি সৰু সৰু টুকুৰা কৰি বাকলিবোৰ গুছাই লম। বাকলিবোৰ গুছোৱা হৈ গৈছে। তাৰ পাছত মই এখন এনেকুৱা ৰুকনি লৈ আনাৰসখিনি পেষ্ট বনাই লম। আনাৰসৰ পেষ্টটো তৈয়াৰ হৈ গ'ল। এইবাৰ মই আপোনালোকক চাটনিখন বনাবলৈ কি লাগিব দেখুৱাই লৈছো। 1 কাপৰ জোখেৰে ৰুকি লোৱা নাৰিকল লৈ লৈছো। সোৱাদ অনুযায়ী চেনি, নিমখ, হালধি, শুকান জলকীয়া আৰু পাঁচফোৰণ। এতিয়া এখন কেৰাহীত তেল ভালকৈ গৰম হ'বলৈ দি তাতে শুকান জলকীয়া আৰু পাঁচফোৰণ দি ভালদৰে ভাজি লম। পাঁচফোৰণ আৰু শুকান জলকীয়াখিনি কলা হোৱালৈকে ভাজিব লাগে, তেতিয়া গোন্ধটো ভালকৈ আহে। পাঁচফোৰণ আৰু শুকান জলকীয়াখিনি কলা পৰিবলৈ ধৰিছে আৰু এতিয়া ইয়াতে দি দিছো পেষ্ট কৰি লোৱা আনাৰসখিনি আৰু মই এইখিনি ভালদৰে মিক্স কৰি লম আৰু এনেকৈ মই 1-2 মিনিট মানৰ বাবে লৰাই থাকিম। এইখিনি ভালদৰে মিক্স কৰি লোৱা হৈছে আৰু এতিয়া ইয়াতে আন্দাজমতে নিমখ আৰু হালধি দি দিছো। নিমখ আৰু হালধি দি ভালদৰে আকৌ মই মিক্স কৰি লম ভালদৰে। তাৰ পিছত মই এনেকৈ 4-5 মিনিট মানৰ বাবে সিজাই থাকিম। আনাৰসখিনি প্ৰায় সিজি গৈছে। এতিয়া মই ইয়াত নাৰিকলখিনি দি দিম আৰু নাৰিকলখিনি দি ভালদৰে মিক্স কৰি লম। মিক্স কৰা হৈ গৈছে। এতিয়া ইয়াত নামমাত্ৰ পানী দি দিছো আৰু দি দিছো চেনি। এতিয়া মই এইখিনি আকৌ ভালদৰে উতলাই লম। চাটনিখন ভালদৰে উতলোৱা হৈ গৈছে আৰু এতিয়া গেছটো অফ কৰি দিম আৰু ঠাণ্ডা হ'বলৈ দিম। আৰু এয়া মোৰ চাটনিখন ৰেডি হৈ গ'ল। তাৰ পাছত মই এটা পাত্ৰত লৈ নাৰিকলেৰে গাৰ্নিশ কৰি লম আৰু মই এইখিনি ভাত, ৰুটি বা পৰঠাৰ লগত চাৰ্ভ কৰিম। তো ফ্ৰেন্ডছ, শেষত ভিডিওটো কেনে হৈছে জনাব আৰু লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ধন্যবাদ। Flavors of love